নমস্কাৰ বন্ধু-বান্ধৱীসকল আগন্তুক যিকোনো কম্পিটিটিভ এক্সামৰ বাবে যিসকল বন্ধু-বান্ধৱীয়ে যিকোনো এক্সাম দিম বুলি ভাবিছে তেওঁলোকৰ সুবিধাৰ্থে আজিৰ এই বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰি ওলাইছোঁ। আজি আমি এই ভিডিঅ'টোত পৃথিৱীৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ কি সেই সন্দৰ্ভত আমি কিছু ৰাষ্ট্ৰৰ প্ৰতীক সম্পৰ্কে আমি আলোচনা কৰিম। গতিকে যিসকল বন্ধু-বান্ধৱীয়ে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকক এটা বিশেষ অনুৰোধ, তেওঁলোকে যেন ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক তেন্তে আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে পৃথিৱীৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ তাতে আলোচনা কৰিবলৈ বলক ষ্টাৰ্ট কৰোঁ। আমাৰ দেশ ভাৰতবৰ্ষৰ কি হ'ব পাৰে? মই ভাৰতবৰ্ষৰ তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভাৰতবৰ্ষ অশোক স্তম্ভ হয়। ভাৰতবৰ্ষৰ প্ৰতীক আমাৰ প্ৰতীক অশোক স্তম্ভ হয়। বাংলাদেশৰ হৈছে ভেটফুল, অষ্ট্ৰেলিয়াৰ হৈছে কেংগাৰু, ইৰাণৰ হৈছে গোলাপ ফুল, পাকিস্তান কাচিজোন, জাৰ্মানী গোমধানৰ ফুল, নেদাৰলেণ্ড সিংহ, আমেৰিকা যুক্তৰাষ্ট্ৰ সোণালী দণ্ড, ফ্ৰান্সৰ ভেটফুল, চিৰিয়াৰ ইগল, শ্ৰীলংকাৰ সিংহ, ব্ৰিটেইনৰ গোলাপ, স্পেইনৰ সিংহ,